নমস্কাৰ স্বাগতম জনাইছো আসামিজ MCQ ইউটিউব চেনেলটোলৈ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ধাতু দণ্ড কোন প্ৰকাৰৰ কঠিন ব্যৱহৃত এডি কাৰেণ্ট। ইয়াৰ প্ৰথম কত আছে সীসা কঠিন লোহা হোৱা আৰু খত আছে নিউট্ৰিডি কঠিন আৰু গত আছে অন্তৰ্ভুক্তি কঠিন কৰা আৰু ঘত আছে এলিনিং কঠিন কৰা। ইয়াৰ কাৰেক্ট এনসাৰ হ'ব এনসাৰ নাম্বাৰ গ অন্তৰ্ভুক্তি গঠন কৰা। আৰু ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। পিছৰ প্ৰশ্নটো হৈছে কেম্প শ্বাফ্ট উৎপাদনৰ বাবে কোন প্ৰকাৰৰ কঠিন ব্যৱহাৰ কৰা হয়। কত আছে এলিনিং আৰু খত আছে কাৰ্বুৰিং, গত আছে স্বাভাৱিকৰণ আৰু ঘত আছে অন্তৰ্ভুক্তি কঠিন কৰা। ইয়াৰ কাৰেক্ট এনসাৰ হ'ব এনসাৰ নম্বৰ ঘ অন্তৰ্ভুক্তি কঠিন কৰা। আৰু ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। কোনটো তাপ চিকিৎসা প্ৰক্ৰিয়া। তাত আছে কাষ্টিং আৰু খত আছে মেচিনিং, গত আছে ৱেল্ডিং আৰু ঘত আছে এনিলিং। ইয়াৰ কাৰেক্ট এনসাৰ হ'ব এনসাৰ নম্বৰ ঘ এনিলিং। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। পিছৰ প্ৰশ্নটো হ'ল সীসা কঠিনকৰণ প্ৰক্ৰিয়াত কোনটো নিৰ্মাণ মাধ্যম প্ৰয়োগ কৰা হৈছে। ইয়াত প্ৰথমে আছে এতিয়াও বায়ু আৰু খত আছে তেল স্নান, গত আছে বৃন দ্ৰৱণ স্নান আৰু ঘত আছে পানী স্প্ৰে। ইয়াৰ কাৰেক্ট এনসাৰ হ'ব এনসাৰ নম্বৰ ঘ পানী স্প্ৰে। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। কঠিন হোৱাৰ উদ্দেশ্য কি। ইয়াত প্ৰথমে আছে নমনীয়তা বৃদ্ধি কৰা, খত আছে দুৰ্বলতা বৃদ্ধি কৰা, গত আছে শক্তি বৃদ্ধি কৰা আৰু ঘত আছে ভংগুৰতা বৃদ্ধি কৰা। ইয়াৰ কাৰেক্ট এনসাৰ হ'ব এনসাৰ নম্বৰ গ শক্তি বৃদ্ধি কৰা। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। এলিন কৰাৰ উদ্দেশ্য কি। প্ৰথম কত আছে কঠিনতা উন্নত কৰা আৰু ঘত আছে যন্ত্ৰবিন্যাস উন্নত কৰা আৰু ঘত আছে ভংগুৰতা উন্নত কৰা আৰু ঘত আছে ৱেল্ডেবিলিটি উন্নত কৰা। ইয়াৰ একেবাৰে সঠিক এনসাৰটো হ'ব ৱেটলেবিলিটি উন্নত কৰা। আৰু ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল এচি আৰ্ক ৱেল্ডিং মেচিনৰ সুবিধা কি। ইয়াত প্ৰথমে আছে কত আছে অধিক প্ৰাৰম্ভিক ব্যয় আৰু খত আছে আৰ্ক ব্লু পৰা মুক্তি, গত আছে অধিক তত্ত্বাৱধান ব্যয় আৰু ঘত আছে অলৌহ ধাতুৰ বাবে উপযুক্ত নহয়। ইয়াৰ কাৰেক্ট এনসাৰ হ'ব আৰ্ক ব্লু পৰা মুক্তি। আৰু ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। আৰ্ক ৱেল্ডিং মেচিনত ৰেক্সটিফায়াৰ ছেট ব্যৱহাৰ কৰাৰ সুবিধা কি। ইয়াৰ প্ৰথমে আছে সকলো লৌহ বা অলৌহৰ বাবে উপযুক্ত, ঘত আছে প্ৰাৰম্ভিক ব্যয় কম আৰু গত আছে ৰক্ষণাবেক্ষণ ব্যয় কম আৰু ঘত আছে বিশেষ সুৰক্ষা সাৱধানতাৰ প্ৰয়োজন নাই। ইয়াৰ কাৰেক্ট এনসাৰ হ'ব এনসাৰ নম্বৰ ক সকলো লৌহ আৰু অলৌহৰ বাবে উপযুক্ত। আৰু পিছৰ প্ৰশ্নটোলৈ আহোঁ। বৈদ্যুতিক মুখ্য যোগানৰ পৰা আঁতৰত ৱেল্ডিং কৰাৰ বাবে ক্ষেত্ৰখনৰ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰি। ইয়াত কত আছে মটৰ জেনেৰেটৰ ছেট আৰু খত আছে ইঞ্জিন জেনেৰেটৰ ছেট আৰু গত আছে এচি আৰ্ক ৱেল্ডিং যন্ত্ৰ আৰু ঘত আছে ৰেক্সিফায়াৰৰ সৈতে এচি ৱেল্ডিং ট্ৰেন্সফৰ্মাৰ। আৰু ইয়াৰ কাৰেক্ট এনসাৰ হ'ব এনসাৰ নম্বৰ খ ইঞ্জিন জেনেৰেটৰ ছেট। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল নিম্নলিখিত কোনটো ধাতু এচি ৱেল্ডিং মেচিনৰ দ্বাৰা ৱেল্ড কৰিব নোৱাৰি। ইয়াৰ কত আছে পিতল, খত আছে কাষ্ট ষ্ট্ৰি আৰু ঘত আছে মৃদু সীসা আৰু ঘত আছে উচ্চ কাৰ্বন ষ্টীল। ইয়াৰ কাৰেক্ট এনসাৰ হ'ব এনসাৰ নম্বৰ ক পিতল। আজিলৈ ভিডিঅ'টো ইমানে। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।